নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নিয়োগ আসামলৈ স্বাগতম জনাইছো। আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটি সাবস্ক্ৰাইব কৰি লওক আৰু সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক। বলক আমি আজিৰ নিয়োগ বাতৰিটো চাই লওঁ। ভিডিঅ'টি আপুনি শেষলৈকে চাব, তেতিয়া আপুনি ভালদৰে বুজি ল'ব পাৰিব। চাওক আজিৰ নিয়োগ বাতৰিটো আহিছে। চাওক ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি হোজাইৰ ফালৰ পৰা ইয়াত লেবৰেটৰী টেকনিচিয়ানৰ পদ ওলাইছে আৰু ৱাক ইন ইণ্টাৰভিউ হ'ব। বলক আমি পদ আৰু অন্যান্যবিলাক বিতংভাৱে চাই লওঁ। চাওক ইয়াত পদৰ নাম হৈছে লেবৰেটৰী টেকনিচিয়ান আৰু ইয়াত পদৰ সংখ্যা হৈছে 10টা। এই পদকেইটা টেম্পৰাৰী হয়। আৰু চাওক দৰমহা, এই পদটিৰ কাৰণে দৰমহা হৈছে 16,500 টকা পাৰ মান্থ ফিক্সড। আৰু চাওক নিযুক্তিৰ ঠাই হৈছে হোজাই ডিষ্ট্ৰিক্ট। আৰু চাওক ইয়াত বয়স বিচাৰিছে 25 বছৰ বয়সৰ পৰা 30 বছৰ বয়সলৈকে যোগ্য প্ৰাৰ্থীসকলে ৱাক ইন ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰিব। ইয়াত শিক্ষাগত অৰ্হতা এনেধৰণৰ বিচাৰিছে DMLT বা BMLT ৰিকগনাইজড ইনষ্টিটিউচনৰ পৰা কৰা হ'ব লাগিব আৰু ৰেজিষ্টাৰ্ড হ'ব লাগিব আণ্ডাৰ আসাম গভৰ্ণমেণ্টৰ। আৰু চাওক ৱাক ইন ইণ্টাৰভিউ ভেনু হৈছে কনফাৰেন্স হল, অফিচ অফ ডেপুটি কমিশনাৰ হোজাই। আৰু চাওক তাৰিখ হৈছে 21 তাৰিখ 6 মাহ 2020 তাৰিখে আছে আৰু সময় হৈছে 10 বজাৰ পৰা। আৰু চাওক কেণ্ডিডেটসকলে ৱাক ইন ইণ্টাৰভিউ দিবলৈ যাওঁতে চাওক যি তাৰিখ, সময় আৰু ঠিকনাত উপস্থিত হ'ব লাগিব আৰু তেওঁলোকে তাত CV লৈ যাব লাগিব আৰু অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব সকলোবিলাক। আৰু লগতে এটা সেট সকলোবিলাক ডকুমেণ্টৰ ফটোকপি কৰি সেল্ফ এটেচ কৰি লৈ যাব লাগিব। আৰু চাওক আপুনি A4 সাইজৰ বায়'ডাটা লৈ আপুনি ডিষ্ট্ৰিক্ট ৱেবছাইট www.hojai.assam.gov.in তো এপ্লাই কৰিব পাৰিব। 20 তাৰিখৰ আগতে আপুনি আবেদন কৰিব লাগিব বা আপুনি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব ডাইৰেক্টলি। আৰু চাওক ৱাক ইন ইণ্টাৰভিউ আছে আপোনাৰ, চাওক তাৰিখ, সময় আৰু ঠিকনা চাওক কনফাৰেন্স হল, অফিচ অফ ডেপুটি কমিশনাৰ হোজাই আৰু তাৰিখ হৈছে 21 তাৰিখ 6 মাহ 2020 আৰু সময় হৈছে 10 বজাৰ পৰা। আৰু এইটো চাওক, এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। আপুনি এই গোটেই অফিচিয়েল এডভাৰটাইজমেণ্টটি আৰু এই গোটেই পোষ্টে আপুনি আমাৰ অফিচিয়েল ৱেবছাইট www.newgasam.in লিখিত আকাৰে আছে। আপুনি আমাৰ অফিচিয়েল ৱেবছাইটলৈ আহিও এই গোটেই পোষ্টটি এবাৰ চেক কৰি চাব পাৰে। আপুনি আমাৰ অফিচিয়েল ৱেবছাইটৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। তেনেহ'লে বন্ধু বান্ধৱীসকল, যদি আপুনি এই পদটিৰ কাৰণে আগ্ৰহী আৰু যোগ্য হয় তেনেহ'লে আপুনি ৱাক ইন ইণ্টাৰভিউটি এটেণ্ড কৰিব পাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ বিদায় মাগিছোঁ। সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰেই আমি আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰেই পাই থাকিবলৈ নিয়োগ আসাম চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক আৰু ভিডিঅ'টি লাইক কৰি দিয়ক। আৰু মনত যদি কিবা প্ৰশ্ন আছে কমেণ্ট কৰি নিশ্চয় সুধিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপুনি চেনেলটোত নতুন হয় তেনেহ'লে আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।